So friends, এতিয়া অসমত এটা নিউজ বহুত ভাইৰেল হৈ আছে। আহক নিউজটো চাওঁ। নিউজটো হ'ল যে ৰুদ্ৰ মুভিখনৰ মেইন এক্ট্ৰেছ নন্দিনী কাশ্যপে শুকুৰবাৰে নিশা গুৱাহাটী মিউনিচিপালিটি ষ্ট্ৰীট লাইটৰ মেৰামতিৰ কামত এজন যুৱকে ব্যস্ত হৈ আছিলে, ষ্ট্ৰীট লাইটৰ কাম কৰি আছিলে। সেইটো সময়তে নন্দিনী কাশ্যপে আহি পেলাই 120 স্পীডত গাড়ীখন চলাই আহি পেলাই ল'ৰাটোক খুন্দা মাৰি দিলে আৰু ফলত ল'ৰাটোৰ দুইটা ভৰি ভাঙিলে। তো তাৰপিছত ওচৰৰ মানুহখিনিয়ে লগত থকা মানুহখিনিয়ে তেওঁ পিছা কৰিলে। তেওঁ হিট এণ্ড ৰান কৰি পলাই গৈছিলে। তাৰপিছত কাহিলীপাৰা এপাৰ্টমেণ্ট এটাত সোমাইছিলে, তাত গৈ মানুহখিনিয়ে ধৰিলে। চ' ইয়াৰ ফুটেজ আপোনালোকে দেখা পাইছে। চ' এতিয়া ল'ৰাজন GMCত আপোনাৰ এডমিট আছে, GMC এইচত। নিউজ ওলাইছে যে তেওঁ দুইটা ভৰি ভাঙিলে। এতিয়া যুৱকজন গুৱাহাটী GMC এইচত ICUত এডমিট আছে। তেওঁ বহুত ক্ৰিটিকেল কণ্ডিশ্যনত এতিয়া আছে। আমি GSLৰ কাম কৰোঁ। আমি একচুৱেলি নাইটতে কাম কৰোঁ। আমি গধূলিৰ পৰা কাম কৰিছিলোঁ। পিছ ৰাতি 3মান বাজিছিল। কোন ঠাইত? কাহিলীপাৰা দক্ষিণ গাঁও আছিলে, PG পোষ্ট অফিচ। 3মান বজাত আমাৰ কাম প্ৰায় শেষ হৈছে। মোৰ ভাগিন স্বামীও লগে তাৰমানে স্কুটিখন লৈ জাষ্ট তাৰমানে অলপ আগলৈকে যাব বিচাৰিছিলে। 20-30 মিটাৰমান যোৱাৰ পিছতে সিপিনৰ পৰা এই বলেৰো গাড়ীখন আহিছে, প্ৰায় 120 স্পীডমানত আহিছে গাড়ীখন। 120 স্পীডত আহিছে। ট্ৰাক এখনো আহি আছিল। ট্ৰাকখন প্ৰায় অভাৰটেক কৰি আহি আমাৰ ইয়াৰ ছাইডতে ডাইৰেক্ট খুন্দিয়াই দিছে, মুখামুখিকৈ মাৰি দিছে। ইয়াৰ যিখন স্কুটি আছিল, স্কুটিখনটো একদম পুৰা ঘূৰা উঠি গৈছে আৰু ই তাৰমানে খুন্দা খাই চিটকি গৈছে। যদি গাড়ীৰ তলত পৰিলে স্পট ডেড হ'ল। এতিয়াও তাৰমানে তাৰ 6-7 জেগাত তাৰমানে বডিত ছিঙি গৈছে, দুখন ভৰি ছিঙি গৈছে। গাড়ীখন তাৰমানে তেনেছে তেৰে বেকা কৰি তাৰমানে গুচি গ'ল। আমাৰ আকৌ বাইক আছিল, আমাৰ 2খন বাইক আজি তাক পিছা কৰিলোঁ। পিছা কৰি আমি ভগদত্তপুৰত তাই ফ্লেট এটাত সোমাই দিছে ফুল স্পীডত। সোমাই দি আমিও পিছে সোমাই যাওঁ, তাতে ফ্লেটত আমি তাইক ধৰিলোঁ। কি নাম আছিল? এইটো নন্দিতা কাশ্যপ বুলি আমি পিছত গম পাইছোঁ, অভিনেত্ৰী হয় নন্দিতা কাশ্যপ। কিন্তু সেই মুহূৰ্তত আমি গম পোৱা নাই, পিছত আমি গম পালোঁ তাই নন্দিতা কাশ্যপ হয়, নন্দিনী কাশ্যপ হয়। মই একো গম পোৱা নাই। সি সন্ধিয়া কৈছে মোক মামাই মাতিছে, মই কামত যাম। তাৰপিছত কৈছে মোৰ মানে আৰু এজন মামা আছে, মা আজি নতুনকৈ জইনিং দিব মোক GMC, তাতে যাম, মই তাতে কাম কৰিম। মই বোলো হয় নেকি বাবা? কৈছে অঁ। তাৰপিছত মই ৰাতি 7:30 বজাত তাক ভাত দিছোঁ। সি ভাত খাই পিনে আহিছে, আহি পিনে 9টা বজাত সি মোক ফোন কৰিছে। কৈছে অঁ মা মই আহি পাইছোঁ, মামা আহি পোৱা নাই। মই বোলো বাবা মই মামাক ফোন কৰোঁ, মামা যাই পাব দিয়া। তাৰপিছত মই তাক, মোৰ ভাইটি হয়, তাক মই ফোন কৰিছোঁ। মই কি তই যাই পোৱা নাই? সি কৈছে কি মা মই ভণ্টি মই যাই পামেই আৰু, বাবা যাই পাইছে দে, তাতে আছে। তাৰপিছত কোনো কথা নাই। ৰাতিপুৱা মানে 4:20 হৈছে, তেতিয়া মই উঠিছোঁ। বাথৰুমত যোৱাৰ কাৰণে উঠোতে মানে ফোন গৈছে, মোৰ বাইদেৱে ফোন কৰিছে। কৈছে ভণ্টি ভাইজানে নাই? মই ক'লো তেওঁ নাই, নামাজত গৈছে। কৈছে কি লাগছিল? মই বোলো নহয় তই মোক এই ৰাতিপুৱা কিয় ফোন কৰিছা? কৈছে নহয় মোৰ কিবা এটা কথা আছে, তই দিচোন ভাইজানো। মই বোলো নহয় তই মোক ক'ব লাগিব, কি হৈছে কৈচোন। তাৰপিছত কৈছে কি ৰাজুৰ এক্সিডেণ্ট হৈছে। মই বোলো মোৰ বাবা ক'ত আছে? কৈছে আমি GMCত আনিছোঁ, আনি পেলাই তাক ইমাৰ্জেঞ্চিত আছে। তাৰপিছত মই লগে লগে মোৰ ভাগিন ল'ৰাক মাতি মই দৌৰাদৌৰিকৈ আহিলোঁ। আহি দেখা পাওঁ মোৰ ল'ৰাৰ মাত তাত নাই, ব্লাড দি আছে। তাৰপিছত ICUত নিছে, ICUত নি পেলাই এতিয়া ICUত সংকটজনক অৱস্থাতে আছে। মানে কামত তাৰ প্ৰথম দিন আছিল? কামৰ প্ৰথম দিন আছিল। আগতে সি আহে, মামাকৰ লগত কাম কৰে, কিন্তু সেইদিনাখনে জইনিং দিছিল, প্ৰথম আছিল। সি ফাইলো আনিছে, মা মই কাগজ পাতিখিনি গোটেই জমা দিম। মামাই মোক কামত সোমাই দিছে। মই বোলো বাবা তুমি পঢ়ি আছা? কৈছে মা মই পঢ়িব পাৰিম আৰু সন্ধিয়া টাইমত মানে ষ্ট্ৰীট লাইটবিলাক চাব লাগে, মই সেইখিনি কৰিম। মই বোলো হ'ব দে বাবা। সি আহিছে, মোৰ প্ৰথম সন্তান। সি 2টা ল'ৰা মোৰ, ডাঙৰটো ক্লাছ 10 পাইছে আৰু সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পলিটেকনিকত ইলেক্ট্ৰিক ইঞ্জিনিয়াৰত মই এডমিশ্যন দিছিলোঁ। 2 বছৰ গৈছে আৰু 1 বছৰ সি পঢ়া খৰচ সি নিজে উলিয়ায়। পলিটেকনিক ইঞ্জিনিয়াৰ। মোক ন্যায় লাগে, মোৰ ল'ৰা ন্যায় লাগে। মই যাতে মোৰ ল'ৰা সুস্থ অৱস্থাত পাওঁ, মই সেইটোৱে বিচাৰিছোঁ আপোনালোকৰ ওচৰত। ডক্টৰে কি কৈছে? ডক্টৰে কৈছে সি শাৰীৰিকভাৱে তাৰ 2খন ভৰি ছিঙি গৈছে, হাত এখন ছিঙি গৈছে, তাৰপিছত কঁকালৰ হাড়দিডাল ছিঙিছে, পেটত অলপ ব্লাড জমা হৈছে, ব্ৰেইনত মানে ফাটিছে, বহুতকেইটা চিলাই পৰিছে। চিকিৎসা কৰিবলৈ মোৰ টকা পইচা নাই। মই ভাইটিক কৈছোঁ তই মোক অলপ মাটি বিক্ৰী কৰি দে। সি কৈছে হ'ব মই মাটি বিক্ৰী কৰিম। মাটি বিক্ৰী কৰোঁ বুলি ক'লে কোনেনো কিনিব পুতুকে? এতিয়া মোক ন্যায় লাগে মোৰ ল'ৰাৰ চিকিৎসাৰ কাৰণে।